নমস্কাৰ বন্ধুসকল, গায়ত্ৰী শইকীয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা এটা ৰেচিপি, যিটো নেকি ৰেচিপি আমি বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে খাওঁ। আমাৰ পূৰ্বপুৰুষসকলেও এইটো ৰেচিপি বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে খাই আহিছিল। ৰেচিপিটো হৈছে ছজিনা ফুল আৰু হাঁহৰ ডিমৰ ৰেচিপি। ব'লকচোন মই ৰেচিপিটো কেনেদৰে বনালোঁ চাওঁ। প্ৰথমতে মই ছজিনাৰ ফুলখিনি ভালদৰে ধুই ল'লোঁ আৰু লগতে দুটা আলু ভালদৰে ধুই গুচাই লৈ ল'লোঁ। এতিয়া মই ছজিনাৰ ফুলখিনি আৰু আলুখিনি এটা কুকাৰত ভৰাই লৈ অলপ পানী দি ভালদৰে বইল কৰি ল'ম। এতিয়া মই লৈ লৈছোঁ দুটা হাঁহৰ ডিম আৰু দুটা বিলাহী সৰুকৈ কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট, জলকীয়া আৰু পিঁয়াজ লৈ লৈছোঁ। এতিয়া এখন কেৰাহীত ভালদৰে মিঠাতেল গৰম হ'বলৈ দি তাত দিছোঁ মই কাটি লোৱা পিঁয়াজখিনি। ইয়াত দি দিছোঁ চাওক। পিঁয়াজখিনি দি মই ভালদৰে অকণমান লৰাই দিম। এতিয়া দিম মই থেতালি লোৱা আদা নহৰুখিনি আৰু লগতে দিম জলকীয়া। এতিয়া মই অলপ লৰাই লৈ দিম মই কাটি থোৱা বিলাহীখিনি। এয়া বিলাহীখিনি দি দিলোঁ, আকৌ ভালদৰে অলপ লৰাই দিম। এতিয়া মই দিম ইয়াত কেইটামান গোটা জিৰা। চব গোটা জিৰাখিনি দি দিছোঁ মই এতিয়া। এতিয়া দিম মই ইয়াত জোখমতে হালধি আৰু লগতে ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি লওঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু দি দিম ভাঙি থোৱা হাঁহৰ ডিমকেইটা। এয়া চাওক, হাঁহৰ ডিমকেইটা দি দিছোঁ, আকৌ ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত দি দিম বইল কৰি ভালদৰে পানীখিনি কাঢ়ি থোৱা ছজিনাৰ ফুলখিনি লগতে আলুখিনি। এয়া দি দিলোঁ চাওক। তাৰপিছত আকৌ ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে ভাজি দিছোঁ। আলুকেইডোখৰো এনেদৰে ভাঙি দিছোঁ আৰু লৰাই থাকিব যাতে কেৰাহীত লাগি নধৰে। এতিয়া সকলোবোৰ হৈ যোৱাৰ পাছত আমি দিম ইয়াত জোখমতে নিমখ। নিমখটো জোখমতে দিব আৰু কোনে কিমান খায় আৰু। নিমখ দিয়াৰ পিছত অলপ সময় লৰাই থাকিম যাতে নিমখখিনি ভালদৰে মিক্স হয় আৰু অলপ সময়ৰ কাৰণে লৰাই ভাজি থাকিম। এতিয়া হৈ গ'ল আমাৰ ছজিনা ফুল আৰু হাঁহৰ ডিমৰ ৰেচিপি। এতিয়া এইখিনি এখন কাঁহীত উলিয়াই ল'ম আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম।